ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ। এয়া হটকেছত ৰুটি বনাই থৈ দিছোঁ হাজবেণ্ডৰ কাৰণে। মই খাই ল'লোঁ, খাই লৈয়ে কামত পূৰা লাগি গৈছোঁ কাৰণ আলহী আহি আছে। কোন আহি আছে কৈ আছোঁ বাৰু। এতিয়া বনাইছোঁ মুৰ্গীৰ মাংস, আলু দি অলপ গ্ৰেভি কৰি বনাম। আৰু এইফালে ফ্ৰিজত থোৱা আছিলে মাংস, কলিজা, তিলক সেনেকুৱা আৰু অলপমান পানীত ভিজাই থৈ দিছোঁ। তাৰপিছতে এয়া মুৰ্গী মাংস হৈ আছে, ঘৰ সাৰি ল'লোঁ। তাৰপিছত চাউলখিনি ধুনীয়াকৈ ধুই লৈছোঁ। এয়া চাউল এইফালে বহাই দিছোঁ, আনফালে আকৌ এয়া দালি বহাই দিছোঁ। ভাতো হৈ আছে একেলগে। গোটেইখিনি কাম ভাবিছোঁ আলহী অহাৰ আগতে কৰি লওঁ, কাৰণ কামখিনি আলহী অহাৰ আগত কৰি ল'লে মই বেটাৰ লগত অলপ টাইম থাকিবও পাৰিম আৰু আলহীকো টাইম দিব পাৰিম। সেইবাবে লাওৰ বাবে এয়া চাউল ধুই থৈছিলোঁ, পিঁয়াজ কাটিছিলোঁ। এয়া পিঁয়াজখিনি অলপ ৰঙাকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰ পাছতে চাউলখিনি দি ফ্ৰাই কৰি লৈছোঁ একেলগে, চাউল আৰু পিঁয়াজখিনি। এয়া ৰুমৰ অৱস্থাটো অলপ বেয়া হৈ আছে। ঘৰ চৰ সাৰি লৈ বিচনাখন আগতে ঠিক কৰি লৈছোঁ। তাৰপিছতে এই বেটাক দেখিছেনে ছাইডত ধুনীয়াকৈ খেলি আছে। আলহী আহি পালে, আলহী কোনো নহয় মোৰ সখী। আপোনালোকে জানে যদি ইনষ্টাগ্ৰামত ভিডিঅ' চাই মোৰ, তেনেহ'লে দেখা পাইছিলে। সিহঁতৰ ঘৰতো এদিন গৈছিলোঁ বেটাক লৈ। বেটা হ'বৰ পৰা যোৱাই নাছিলোঁ, 2 বছৰমান পাছতহে গৈছোঁ। তো ময়ো মাতি আছিলোঁ তাইক, আমাৰ ঘৰতো আহিবা, বহুত দিন অহা নাই তাইও। তো আহিলে সখীৰ মাক আৰু মাৰিয়া, তাইৰ লগত বেটাই পূৰা ধুনীয়াকৈ খেলি আছে আৰু। এয়া শাহুমা আহি বহিছে, বাইটিৰ কেছেট লগাই লৈছে কম্পিউটাৰত। সিহঁতে চাব বিয়াৰ কেছেট। তো এয়া সিহঁতে চাই আছে। আনফালে তাইক পূৰা কামত লগাই দিছোঁ সখীক। তাই ধুনীয়াকৈ মাংসখিনি বনোৱা হোৱা নাই, তই বনা। তাৰপিছত তাই ক'লে ঠিক আছে মই নিজে বহাই দিম। তো বহাই আছে ধুনীয়াকৈ। আনফালে এয়া মোক চিনি পাইছেনে, মই ভিনদৌক মেহেন্দি লগাই আছোঁ। এয়া তেলৰ আগা দিনাখন যাব লাগে নহয় মেহেন্দি লগাব। সেয়া আমাৰ এই নিয়ম হৈ আছে। আৰু এইখিনি চাবচোন, মানে কোনেও চাব নোৱাৰে। শাহু আম্মা আৰু সখীৰ মাকুৰো মানে চকুৰ পানী ওলাই গৈছে। এইখিনি টাইম ইমান বেয়া লাগে, তেল দিয়া টাইমখিনি। গোটেইবোৰে কেছেটখন সেনেকৈ চাই আছে। আনফালে আমাৰ মাংস তৰকাৰী সখী বনালে ধুনীয়াকৈ। এয়া ভাত খোৱাটো মানে দেখুওৱা অলপমানে নহ'ল, মানে কি দৌৰা দৌৰি হ'ল, সেইখিনি টাইম দেৰিও হৈ গৈছে। সেনেকৈ আৰু সিহঁতে খালে ল'লে, অলপমান বহিলে। ভাত খাই উঠি আমি সকলোৱে শাহু আম্মাহঁতৰ ঘৰতে চাহ তাহ খালোঁ। এয়া চাহ তাহ খাই উঠি ঘৰ চৰ চাফা কৰি ল'লোঁ। তাৰপিছতে সিহঁতে যাবই ওলালে আৰু। এইখিনিতে আছিল ভিডিঅ'টো, কেনেকুৱা লাগিলে জনাব।